Hello everyone, good morning and welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছো মোৰ আৰু এটা নতুন ভিডিও লৈ আৰু যিহেতুকে কাইলে উৰুকা আৰু পৰহিলে বিহুত গতিকে বিহুৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছো হ্যাপি বিহু টু অল আৰু আজি ভিডিওটোত মই আপোনালোকক দেখাম বিলত কেনেকৈ মাছ ধৰা হয় আৰু কি মাছ ধৰা হয় সেইখিনি বস্তু দেখাম আপোনালোকক তো হেতু কাৰণে ভাবিলো যে সৰু সুৰাকে ব্লগ এটা বনাই দিও আৰু আপোনালোককো দেখাও আৰু তেতিয়া হলে বলক বেছি দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰি দিও আৰু ইয়াতে আজি ইমান বতাহ দি আছে বতৰটো বেয়া অলপ এতিয়াহে ৰদ দিছে তেতিয়া হলে বলক ভিডিওটো ষ্টাৰ্ট কৰো এইখন নাওখন নাই দেখোন এইখন এই ইয়াত জেংখন ইমান বতাহ ইমান ঠাণ্ডা এয়া আমি আহি পালোহি বিল এয়া পিছফালে মাছ মাৰিবলৈ ষ্টাৰ্ট কৰিছে আৰু টুপুৰ জিয়া তুমি ক'লে গ'ল হেল্ল' গাইজ এয়া গোটেই ভিউটো এইফালে সৰিয়হ খেতি কৰিছে Hello guys, welcome. I'm Bihu. Me go silu. Ta go silu. Au go silu. Tapisot ta go silu. Bye bye koi dia. Thank you. Thank you. মাৰিব মাছ এইটো কি কৰি থৈছে কোনটো তাত মাছ জীয়াই থৈ দিছে মানে জীয়াই থৈ দিছে ওলাই নাযাব নে নাযায় তেনেকৈ বান্ধি থৈ দিছে আমাৰ উৰুকাৰ সাজ হেৰি চিতল মাছ আৰু এইটো কি মাছ নাজানো খাব লাগিব আৰু মজা আছে এতিয়া ভাজিবলৈ লৈছে 8টা আৰু সেইকাৰণে ভাবিছো যে লাহে লাহে খোৱাটো ষ্টাৰ্ট কৰি দিও ন আৰু বাহিৰত ভাইটি ভন্টিহতে সিহঁতে মাংস পুৰি আছে গাহৰি মাংস মুৰ্গী আৰু কিবা কিবি তো সেইকাৰণে ভাবিলো যে এতিয়াৰ পৰা আৰম্ভ কৰি দিও আৰু বলক তেতিয়া হলে বাহিৰলৈ যাও আৰু আপোনালোককো মই দেখাম কেনেকৈ কি তৈয়াৰী কৰা হৈছে তেলে বলক এয়া আমি গাহৰি পুৰি আছো আৰু আনফালে বয়লাৰটো পুৰিয়া হৈ আছে আৰু আমাৰ লগত এটা কেছ হ'ল মানে কি বয়লাৰটো আমি গুটাকে পুৰিছিলো কিন্তু আধাতে ভাগি থাকিলে সেইকাৰণে আকৌ কাটি পেলাই বেলেগ বেলেগকৈ বনাই আছো বহুত বঢ়িয়া বনাইছা তোমালোকে কোন কোন লোৱাৰ ফেলে গোটেই ভোগালীৰ বিহুৰ যোনটো আমেজ দিলা ধন্যবাদ আৰু গাহৰিটো ক'বই নালাগে সেইটো মুখৰ জুতি মানে লুটি পুটি খাইছে মানে টুপুৰকো দিয়া ভাত হ'ল আৰু এতিয়া আমি খাবলৈ বহিছো আৰু এইফালে এইবিলাক কাম নাইকিয়া মানুহ খাবলৈ আহিছে খালি মোবাইল টিপি আছে অথনিৰ পৰা আৰু এইফালে বাৰু কাম কৰিছে বাকী চবেই কাম কৰিছে আৰু এয়া জুই পোলাও এয়া হাঁহ
এয়া খাহি আৰু এইফালে ভাত কম দামী মানুহ হেল্ল' এভৰিৱান আজি বিহু হয় আৰু হেপী বিহু টু অল আৰু এহঁত দুটাই দেখাম তোমাক দেখাম চোৱা হ'ব তাৰপিছত যোৱাকালি উৰুকা ভালে কুশলে পাৰ হৈ গ'ল বহুত এনজয় কৰিলোঁ আৰু এতিয়া আমি মানে মই যোনখন ঘৰত মই জন্ম হৈছিলোঁ মোৰ মানে পুৰণা ঘৰ আমি তাত যাবলৈ ওলাইছোঁ আৰু আপোনালোকক মই তাত গৈ লগ পাম পুৰণা ঘৰলৈ যাম বুলি কৈছিলোঁ কিন্তু যোৱাটো নহ'ল কাৰণ প্ৰতি বছৰে আমাৰ ঘৰৰ কাষতে যোনখন ফিল্ড আছে তাত ভেলাঘৰ সাজা হয় আৰু প্ৰতি বছৰে এনেকৈ ৰাইজে ফূৰ্তি কৰি জুই দিয়া হয় আৰু সেইটো কাৰণে আমাৰ যোৱা নহ'ল কাৰণ ইয়াত সময় পাৰ হৈ গৈছিলে সেইকাৰণে আমি ইয়াতে ৰখিলোঁ হেল্ল' এভৰিৱান আৰু এতিয়া বাজি আছে 7:52 মানে অথনি আৰু একো ভিডিঅ' বনোৱা হোৱা নাই কাৰণ বিহু বুলিতো চবৰ ঘৰতে বিহু খাই ফুৰিছোৱে ন তাৰপিছত সেইকাৰণে এতিয়া আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ মানে মই আহিছোঁ এতিয়া মোৰ জেঠাইৰ ঘৰত আৰু ইয়াত হ'ব খানা মানে আমাৰ ফেমিলি মেম্বাৰ্ছখিনিয়ে মিলি পেলাই আমি আজি খানা খাম বিহু বুলি তো আপোনালোককো দেখাই থাকিম তেনেহ'লে ব'লক আমি খানালৈ যাওঁ এয়া ভাত হৈ আছে ভাত আৰু এয়া মাংস চাগে মাংস আৰু এয়া ভাত বনাব জাষ্ট ঘৰ আহি পাইছোঁহি আৰু ভাবিছোঁ আজি ব্লগটো ইমানখিনিতে মানে ভিডিঅ'টো ইমানখিনিতে এণ্ড কৰোঁ বুলি আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকক এটা ৰিকুৱেষ্ট যে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'ছ দেখা পাব আৰু লগতে লাইকটো প্লিজ কৰিব বহুতে চাই আৰু লাইকটো নকৰে তো সেইটো কাৰণে অলপ বেয়া লাগে তো প্লিজ লাইকটো কৰিব আৰু কমেণ্ট এটা কৰি দিব যাতে মই গম পাওঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে আৰু লগতে থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিব থেংক ইউ